নমস্কাৰ, আপোনালোকে চাই আছে আছামিজ হেল্থ টিপছ ইউটিউব চেনেল। আজি আপোনালোকক জনাম পালেং শাকৰ উপকাৰিতাৰ বিষয়ে। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নেপাহৰিব। পালেঙত বিটা কেৰটিন প্ৰচুৰ পৰিমাণে থাকে বাবে কুকুৰিকণা ৰোগ ভাল হয়। তাৰোপৰি চকুৰ ৰশ্মি কমিলে নিয়মিত পালেং খালে চকুৰ ৰশ্মি আৰু উজ্জ্বলতা বৃদ্ধি হয়। পালেং পাতৰ ৰস, নেমু টেঙাৰ ৰস আৰু গ্লিচাৰিন ভালদৰে মিহলাই মুখত সানিলে অথবা কেৱল পালেং পাত পিচি লৈ মুখত লেপ দি 20 মিনিটৰ পিছত ভালকৈ ধুব লাগে। ইয়াৰ পাছত মুখত সাজ পৰা কলা দাগ আৰু শালমন ভাল হয়। পালেঙত যথেষ্ট পৰিমাণে কেলছিয়াম থাকে আৰু খোৱাৰ ফলত হাড়ৰ কেলছিয়াম কম হোৱা তথা হাড়ৰ গাঁঠিৰ বিষ ভাল হয়। বৃদ্ধ ব্যক্তিয়ে পালেং খালে হাড় আৰু মাংসপেশী সবল হৈ থাকে। সৰু ল'ৰা ছোৱালীৰ দৈহিক গঠনত সহায় কৰে। পালেং খালে অন্ধতা দূৰ হোৱাৰ উপৰিও আহজাতীয় খাদ্য হোৱাৰ বাবে কোষ্ঠকাঠিন্যতা নিৰ্মূল হয়। ডায়েবেটিছ ৰোগীয়ে পালেং খালে চকুৰ অন্ধতাৰ পৰা ৰক্ষা পৰে আৰু প্ৰয়োজনীয় কেলৰি আহৰণ কৰিব পাৰে। পালেং পাতৰ ৰস আধা গিলাচৰ সৈতে গাজৰৰ ৰস আৰু নেমু টেঙাৰ ৰস মিহলাই খালে শৰীৰৰ অতিৰিক্ত চৰ্বি নোহোৱা হয়। পালেং শাকত অজৈৱিক নাইট্ৰেট থকা বাবে শৰীৰৰ মাংসপেশী আৰু হাড়ৰ গাঁঠি সবল কৰি ৰাখে। সেয়েহে অষ্টিঅ' আৰ্থ্ৰাইটিছ নামৰ বাত বিষত কমকৈ আক্ৰান্ত হয়। গৰমৰ দিনত পেচাব হালধীয়া হ'লে চৰ্দি, কাহ তথা কণ্ঠৰ ৰোগ ভাল হয়। পালেং পাতৰ ৰস আধা গিলাচকৈ কিছুদিন খালে খহটা আৰু শুকান ছাল মসৃণ আৰু উজ্জ্বল হয়। পালেঙত যথেষ্ট পৰিমাণে আইৰণ আৰু ফলিক এচিড থকা কাৰণে ৰক্তহীনতা, গৰ্ভৱতী সন্তান থকা মাতৃৰ কাৰণে উপকাৰী। তাৰোপৰি পালেং খালে মাতৃদুগ্ধৰ পৰিমাণ বৃদ্ধি হয় কাৰণে সন্তান সুঠাম আৰু স্বাস্থ্যৱান হয়। পালেং শাক খালে চুলিৰ গুৰিবোৰ মজবুত হয়, চুলি নসৰে, চুলিয়ে তৈল গ্ৰন্থিৰ পৰা যথোচিত পৰিমাণে পোষণ পাই থাকে। পালেঙত ফ্লেভোনয়েডছ নামৰ এবিধ ৰাসায়নিক পদাৰ্থ থাকে আৰু ই এণ্টিঅক্সিডেণ্ট হিচাপে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি ৰোগমুক্ত কৰি ৰাখে। এণ্টিঅক্সিডেণ্টৰ কাৰণে এলাৰ্জি আৰু শ্বাস প্ৰশ্বাসজনিত ৰোগ কমকৈ হয়। পালেং খালে বাৰ্ধক্য চাপ কমকৈ পৰে কাৰণে বৃদ্ধ ব্যক্তিয়েও চপল ডেকাৰ দৰে তজবজীয়া হৈ থাকিব পাৰে।